গাইস কি খবৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু এয়া আমি আছিলো আজি পাৰ্থৰ ঢকত এয়া পাৰ্থ এয়া এতিয়া পাৰ্থৰ ঢকত আছো কালি আহিছিলো আজি থাকিলো দিনটো এতিয়া টাইম হৈছে 2টা বাজিছে আৰু এতিয়া আমি ঘৰ যাব লৈছো তো ভিডিঅ'টো চাই থাকক কেনেকা কি হয় আৰু দেখাম সব চাই থাকক এয়া পাৰ্থ হেই Hey bro, bye bye. Bye. যাও এয়া ওলাই আহিছো এবাৰ গুবিনে বাইক চলাব এতিয়া আমি পাৰ্থঢকৰ পৰা ওলাই আহিলো এতিয়া আমি গৈ আছো বৰপথাৰ টাউনৰ পৰা চিধা ঘৰ যাম তো এয়া আমাৰ গুবিনে বাইক চলাই আছে আৰু মই পেছত উঠি আছো ভিডিঅ' কৰি আৰু অকমানো স্কিপ নকৰি ভিডিঅ'টো আপোনালোকে চাই থাকিব নিশ্চয় ইমানো ভালকৈ নাজানো আৰু ভিডিঅ' কৰিব তো অলপ চেষ্টা কৰিছোঁ চাওঁতে মানে ডিম্পু দাহঁতক চাওঁ আৰু বিকাশ চেত্ৰী দাহঁতক চাওঁ তো ভাল লাগে ভিডিঅ'বোৰ চাই সেইটো কাৰণে অলপ চেষ্টা কৰিলোঁ চব ভিডিঅ'বোৰ কৰিবলৈ তো ইমানো নাজানো আৰু ভিডিঅ' কৰিব তো ভিডিঅ'টো চাই থাকক শেষলৈকে গুবিনে বোলে চোলা মানে চাৰ্ট এটা ল'ব আৰু মইনো কি লওঁ এইটোকে চাবলৈ অলপ চাওঁ দাম দৰ মাৰিম দোকানত চাই থাকিব ভিডিঅ'টো শেষলৈকে অকণমানো স্কিপ নকৰিব তো ব'লক যাওঁ চিধা এনেকৈ কেতিয়াবা গৈ ভালেই লাগে বাৰু গাঁৱৰ পৰিৱেশটো লৈ ৰাস্তাটোৰ কিনাৰে হাবি আৰু ইফালে বাগান আছে কি ধুনীয়া সুন্দৰ লাগিছে পৰিৱেশটো এতিয়া আমি আহি আছো এতিয়া বৰ্তমান বৰপথাৰ টাউন পাওঁহি হৈছোঁ আৰু ভালকৈ টাউনত লগ পাম মানে ভালকৈ মানে ভিডিঅ' কৰিব লাজ লাগে মোৰ টাউনত যিমান পাৰোঁ দেখাই যাম আৰু হ'লেও লাজ নকৰাকৈ চাম বাৰু এতিয়া আমি টাউন পাই গ'লোহি এতিয়া ডাইৰেক্ট ব'লক দোকানত ভিডিঅ' কৰিব পাৰোঁ নে নোৱাৰোঁ নাজানো কিন্তু ব'লক শনিবাৰ গৈ থকা টাউনখন এইখনে হয় তো বনাই আছে আৰু টাউনখন ভালকৈ বনাই হ'লে এটা মজা লাগিব পৰিৱেশটো মজা লাগিব মানে বনাই হ'লে তো ভাল লাগিব কেতিয়া বনাই হয় সেইটোকে চাই আছোঁ আৰু চাম এতিয়া দোকানত চোলা ব'লক এতিয়া আমি দোকান পাই গ'লোহি ভিডিঅ' কৰিব লাজো লাগিছে উপায় নাই কিন্তু কৰিছোঁ ভিডিঅ' এতিয়া আমি ডাইৰেক্ট চোলা চাওঁ চাৰ্ট চাওঁ ব'লক খাই কৰি আজৰি একদম বজাৰ চজাৰ কৰিও আজৰি এতিয়া গৈ আছোঁ টাউনত ভিডিঅ' বনাই থাকিবলৈ অলপ লাজ লাগিলে আমি এতিয়া গৈ আছোঁ কি চলাই আছে এয়া বজাৰ কৰি ল'লোঁ আৰু দৰৱ চৰব লৈ লৈছোঁ নতুন হয় গতিকে অলপ লাজটো লাগিবই ন আৰু চেনেলটো নতুন গতিকে অলপ আগুৱাই যাবলৈ সহায় কৰিব তো ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱীসকলৰ মাজত অলপ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো নতুন হয় গতিকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহ'লে মই পঠিওৱা ভিডিঅ'বোৰ পাই থাকিব আৰু আজিলৈ ইমানটোৱেই তো ইমানটোতে সামৰি দিছোঁ আৰু তো বাই বাই